নমস্কাৰ। কবিতাত মুকুতা হৰে। কবিতাৰ মুকুতা বুটলিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলৰ জৰিয়তে আমি আপোনালোকক লৈ যাম কবিতাৰ সুৰীয়া জগতলৈ। প্ৰিয় সুহিত, আপোনালোক সাজুনে? তেন্তে আহকচোন আমাৰ আজিৰ কবিতাৰ যাত্ৰালৈ আগবাঢ়ি যাওঁ। কবিতাত মুকুতা হৰেৰ আজিৰ নিবেদন নীলাজ অনুভৱ। কবি হবিবৰ ৰহমান। কণ্ঠ ৰঞ্জনা পাঠক। তই বৰ আমনি কৰ, বহু দূৰত তোক থৈ আহুনিতো অকোৱা পকোৱা অচিন বাটত, জকমকীয়া দিনৰ পোহৰত। তথাপিও এন্ধাৰত তোৰ প্ৰৱেশ, বন্ধ কোঠালিত নিজান পৰত, সুযোগ সন্ধানী তই নীৰৱতাৰ। নীলাজ, তই নীলাজ অনুভৱৰ অৱতাৰ। যদি পালোহেঁতেন সুদক্ষ কাৰিকৰ, গঢ়ালোহেঁতেন মজবুত শিকলি, বান্ধিলোহেঁতেন অনুভৱেৰে তোৰ হাত ভৰি, অকলশৰীয়া কৰি নিজানত আহিলোহেঁতেন থৈ। তই নীলাজ, ঐ অনুভৱ, তই নীলাজ। নিতৌ তোৰ প্ৰৱেশ বিনা আমন্ত্ৰণত বন্ধ কোঠালিৰ সুৰুঙাৰে কৰিবলৈ আদেশ অৱচেতন হৃদয়ক। নিশাচৰ তই অশান্ত অঘৰী নিস্তব্ধ ৰাতিৰ নীৰৱতাত তোৰ আগমন। সদায় কৰ আমনি অতীতক সোঁৱৰাই, তই মোৰ নীলাজ কুঁৱৰী, তই নীলাজ সংগী। যিয়েই নহওক আহিবি তই, ৰৈ থাকিম সদায় তোলৈ, নয়নৰ দুৱাৰ নজবোৱাকৈ। কাৰণ তই যে মোৰ নীৰৱতাৰ আজীৱন সংগী, কাৰণ তয়েই মোৰ নীৰৱতাৰ আজীৱন সংগী। প্ৰিয় বন্ধুসকল, আমাৰ আজিৰ কবিতাটো কেনে লাগিল জনাবচোন। আমাক নিচেই কাষৰ পৰা সদায় পাই থাকিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।